নমস্কাৰ সকলোকে গুড ইভিনিং জনাইছোঁ। এইফালে আমি বাৰীত আহিলোঁ, খুতৰা বুটলি আছোঁ আৰু এফালে বেটাই আহি বেঙেনা ছিঙি দিলে। আৰু আপোনালোকক বস্তু এটা দেখাওঁ দেই। এইটো ইটা চাৰিওফালে এনেকৈ দি থৈ দিয়া দেখিছে নহয়। ইয়াত কেঁচু আনি কেনে সাৰ বনাবৰ কাৰণে থৈছিলে, কেঁচু সাৰ বনাবৰ কাৰণে। এমাহমান সিহঁতক ভালকৈ চোৱা হ'ল আৰু সাৰ খাবৰ কাৰণে কলপাত খেৰ কিবাকিবি দিব লাগে, সেইখিনি দিয়া হ'ল। তাৰপাছতে আকৌ এৰি দিয়া নিচিনা হ'ল। তাতে আৰু এয়া বিলাহী লাগিলে। বিলাহী ধুনীয়াকৈ লাগিছে, কেঁচু সাৰ পাইছে যে। ডাঙৰ বিলাহী হয়, এইটো নিজে ওলাইছিলে গছ। আনি কেনে ৰুই দিয়া নহয় বাৰু এজোপা বিলাহী, নিজে গুটি পৰি ওলালে আৰু এটা বস্তু দেখাওঁ দেই আপোনালোকক। এইটো দেখিছেনে? বেল হয়, লতা বেল হয়। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিব দেই। বহুত লাগিছে এইবাৰ। যোৱা বছৰ লাগিছিল, যোৱা বছৰ কম, এইবাৰ বেছি লাগিছে। খাই ভালেই লাগে, গৰম দিনত জুচ বনাই খাবলৈও ভাল লাগে। কাৰ কাৰ ঘৰত আছে কমেণ্ট কৰিব দেই। আৰু এইফালে আমাৰ বেটাই খুতৰাই বুটলিছে নে কি বুটলিছে সেয়েহে জানে, মই এইখিনি দেখাই থাকোঁতে। এইফালে অকণমান ধুনীয়া লগাইছিলে, ফুল ফুলিলে। বাৰীত আকৌ কোৰ মাৰি শাক দিব হ'লেই এতিয়া। বতৰটোৱে কেনেকুৱা কৰি আছে। মাটি নিদিবা দেই ইয়াত, সেইটো নলয়। ধুন মানুহ, তুমি কি বুটলিছা? কি বুটলিছা? কি হয় এইটো? আদা। আদা বোলে এইটো। এইটো খুতুৰা, এইটো বেঙেনা। এইটো বেঙেনা। বোলা এইফালে বুটলিম, বোলা এবাৰ এইফালে বুটলিম আহা, এইফালে নাই। কোনে কোনে খুতৰা খাই ভাল পায় কমেণ্ট কৰিব দেই। এইফালে বাৰীত নেট লগাই থৈছে, হ'লেও কুকুৰা, এইফালে ছাগলী ফালি থৈছে। এই কুকুৰা আহি গোটেই খুচৰিতে শাক থকাখিনিও নথকা হৈ গৈছে আৰু। কুকুৰা সোমালে মানে একো নাথাকে বাৰীত। আৰু আমাৰ ঘৰত ডাঙৰ কুকুৰা এটা আছে, এইটো নিজে ফালি সোমাই আহে বাৰীলৈ, নেট ফালি সোমাই আহে। বতৰটো বৰষুণ আনিছিলে অলপ আগত। বতৰটো কেনেকুৱা কৰিছে এইকেইদিন, ৰ'দ বৰষুণ, ৰ'দ ভালকৈ ওলোৱাই নাই। কাপোৰ ধুওঁহে, শুকাব নাপায় আৰু বৰষুণ লৈয়ে আহে। আজি বহুতৰে কণ্টেণ্ট মনিটাইজেশ্যন হ'ল দেখিছোঁ। আমাৰনো কেতিয়া আহিব আৰু, আৰম্ভ কৰিছোঁহে ন, আহিব লাহেকৈ। ধৈৰ্য্যৰ ফল মিঠা বুলি কয়, সেইকাৰণে ধৈৰ্য্য ধৰি আছোঁ আৰু এতিয়া। ঠিক আছে, ভিডিঅ'টো আজি ইমানেই, ধন্যবাদ।